hey guys, welcome to Hirok Vlogs. আৰু আজি আমি যাই আছো হিৰিম্বা পাঠ মন্দিৰ সো মেৰে সাথ জানা वाला है নেনে যেনে কেমেৰা সামনে লৈ একদম তাৰ পাছফালে সুমন আছে এতিয়া আমি যাই আছো হিৰিম্বা মন্দিৰত সো এখিনি কেন্দ্ৰ চক বুলি কয় কেন্দ্ৰ চক পালো এই আৰু 10 মিনিট মানৰ ভিতৰত আমি পাম যাই নেনে কেনেকুৱা অনুভৱটো আৰু আমি গামছা লৈ আছো কাৰণ আমি মন্দিৰত কোনো চিয়া চাবা নাই বা ফেশন দেখাবা নাই আমি মন্দিৰত আইছো সেইকাৰণে গামছা পুৰা লৈ আইছো আৰু চাই থকা আৰু আমি গামছা লোৱাটো দুটাই কাৰণ প্ৰথম কথাটো হৈছে বহুত বেছি গৰমৰ কাৰণে ঘাম মুছাৰ কাৰণে আৰু দ্বিতীয় কথাটো হৈছে অসমক সন্মান দিয়া বা অসমক চিনাকি দিয়াৰ কাৰণে গামছাটো লৈছোঁ আল্টিমেট আৰু কেন্দ্ৰ চক পোৱাৰ লগে কিবা এটা ভাল লাগিছে কিয় কাৰণে ভাল লাগিছে ঠাণ্ডা এইখিনি ফুল এনে একদম এনেকুৱা ৰ'দ দিছে আজি মানে থাকিব পৰা নাই এইখিনি ঠাণ্ডা সেইকাৰণে ভাল লাগিছে চ' গাইজ ফাইনেলি পালোঁ আহি আমি কি কয় এইটো দেউদনী ঘাটত দলং নামখলা নাপাওঁতে আৰু এইফালে নেনে আছে ফটোশ্বুট কৰিম আজি নিকন কেমেৰা লৈ আহিছোঁ এইফালে সুমন আছে ই ব্লগছ বনাই আছে সুমন কলিতা বুলি এটা ইউটিউব চেনেল বাইদেউ লাহে পালোঁ আহি দলং আৰু যেনে ৰ'দ দিছে সেইখিনি অলপ চাই আনে কি হৈছিল ৰ'দত চাইকেল লৈ আহিছে একদম এনেকুৱা গৰম তাৰমানে গামোচা লৈছোঁ গামোচা লৈ মেইন কথাটো সেইটোৱে কোনে আপলোক আৰু এইখিনি আহি একদম ধুনীয়া লাগছে কাৰণ কিবা এটা ৰাইড কৰি থকা ফিলিং দিছে কাৰণ চেয়া আৰু ৰাস্তাটো কিবা ভাল আৰু বেয়া ৰাস্তা নহয় ঠেচকা নাই যিটো আমি চাইকেল লৈ আহিছোঁ ইফালে মোৰ পচন্দ 390 এডভেঞ্চাৰ ইফালে এইখন 220 নাই খাতো 220 পাছফালে স্কুটি আছে সুমনখন আৰু পামে যায় আৰু 5 মিনিট 7 মিনিটৰ ভিতৰত পাম যায় মিজাত খলাৰ পৰা লেফ্টে যাই বেলেগি হিৰিম্বা মন্দিৰ পাই এই এংকেট হেৰি আৰু চ' গাইজ ফাইনেলি পালোঁ এইফালে হিৰিম্বা পাঠ মন্দিৰ আৰু এতিয়া চাকৰিখন আমি থৈ পেলাই ভিতৰৰ ফালে যাই আছোঁ আৰু ফাইনেলি আমি ভিতৰ ভাগত সোমাই আহিলোঁ আৰু হিৰিম্বা মন্দিৰৰ ভিতৰতো মানে পৰিষ্কাৰ ভাল লাগে আৰু ইয়াত মানে মানুহ দেখা পায় ইফালৰ দিকে আৰু আমি এতিয়া ভিতৰৰ ভাগত যাই আছোঁ খোৱা ল'বৰ কাৰণে আৰু এইমাত্ৰ আমি ভিতৰ ভাগৰ পৰা খোৱা লৈ আহিলোঁ আৰু ভিতৰত কেমেৰা এলাউ নাই মানে কেমেৰা কৰিব নোৱাৰি আৰু ভিডিঅ' কৰিবৰ কাৰণে এইখিনি বহুত ধুনীয়া সুন্দৰ জেগা এইখানে ৰৈছোঁ আমি দুটামান ফটো উঠি লওঁ আৰু উঠাৰ পিছত বাহিৰৰখিনি দেখাই আছোঁ আপোনালোকক তো চাই থাকক আৰু হিৰিম্বা মন্দিৰ আহি আপোনালোকৰ মানে মনটো কিবা এটা ভাল লাগি যাব মানে এনেকুৱা ধুনীয়া ধুনীয়া চাফা মিনিটে মানে ইয়াত চাফাই কৰি থাকে মানে চাউদাৰো মাৰি থাকে আৰু সেইকাৰণে ভাল লাগে মন্দিৰটো চ' গাইজ বৰ্তমান আমি বহি আছোঁ মানে ভাল ধুনীয়া একদম বন আছে ইয়াত আমি ফটোশ্বুট কৰি আছোঁ আৰু ইয়াৰ পিছত এনেই অলপ দেখাম আৰু কৈ নবনাওঁ কিন্তু বেকগ্ৰাউণ্ডটো অলপ আপোনালোকক দেখাম তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু আজি ভিডিঅ'টো চালোঁ আমি নাই ফটোশ্বুট কৰিলোঁ অলপমান বহিলোঁ আৰু এতিয়া অলপমান আপোনালোকক দেখাম এটা মূৰ্তি আছে পুৰণি মূৰ্তি ককা আৰু আইতা চ' তাতে যাই আছোঁ তাতে দেখাই আছোঁ আপোনালোকক হিৰিম্বা মন্দিৰত আহিলে বাকী বাদ দিয়ে এই বস্তুটো মন কৰিব লাগে মানে কি লেখাই আছে G+M M+B দে আৰু এটাও আছে ইডাল গছতো আছে ইডাল গছতো বেছি মানে গছৰ আকৃতিয়ে নোহোৱা কৰি দিছে ক'ব নচো দে আৰু কি লিখছে এইবিলাক মানে একো চিনি জানি নাপায় ইটো চিনি পাইছোঁ B+S মানে কোন হ'ব পাৰে কমেণ্ট কৰি জনাব আপুনিও হ'ব পাৰে আপুনি ভিডিঅ'টো চাই থাকা আৰু এইফালে নেনে আছে আৰু যদি কাৰোবাৰ বিয়াৰ ফটোশ্বুট বা কিবা থাকে মোক কণ্টেক্ট কৰিবি যাব সি ভাল ফটোশ্বুট কৰে নিজে কৰিলোঁ ইয়াৰ এটা ইউটিউব চেনেল আছে সুমন কলিতা বুলি ভাল ভিডিঅ' বনাই আছে ছাবস্ক্ৰাইব কৰি দিবা কৰি দিবি দে ছাবস্ক্ৰাইব ভিডিঅ' চালে ছাবস্ক্ৰাইব কৰি দিবি সৰু ল'ৰা বা কেমেৰা লৈ চলি নোৱা হে আৰু এতিয়া আমি ককা আইতাৰ ওচৰত যাই আছোঁ পুৰণি মূৰ্তি বহুত পুৰণি মূৰ্তি চ' তাকে দেখাই আছোঁ আপোনালোকক আৰু এতিয়া যাই আছোঁ মই ককা আইতাৰ ওচৰত পুৰণি মূৰ্তি ককা আইতা আৰু এইফালে মানে দোনাত কিবা কৰি আছে আৰু বহুত ভালকৈ নাজানো আৰু এই ককা আইতা নাম ভালকৈ নাজানো বাৰু মই এনেই জাষ্ট কৈ দিছোঁ
হিড়িম্বা মন্দিৰ আহিলে গোটেই ফুলে ফুল মানে ইফালেও গ'লে ফুলে ফুল ইফালে ফুল মানে য'তে গ'লে ফুলে দেখা পাব আৰু এইখন বাগিচা সৰু সৰু বাগিচা আৰু আল্টিমেট তো গাইছ আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই